নমস্কাৰ বন্ধু বান্ধৱীসকল ৰাজ ষ্টাডিজ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আসাম কম্পিটিটিভ এক্সামৰ বাবে পাৰ্ট অফ স্পীচৰ কেইটিমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম। আহক আমি ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ আৰু পাৰ্ট অফ স্পীচৰ বিষয়ে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল চি থট অফ এ ৱাইজলেণ্ড। থট ইজ এ অপশ্যন এ ভাৰ্ব, অপশ্যন বি এডভাৰ্ব, অপশ্যন চি এডজেক্টিভ এণ্ড ডি নান অফ দ্য এবাভ। তাই এটি জ্ঞানী কথা ভাবিছিল আৰু এই বাক্যত ভাবাটো বুজাইছে অপশ্যন এ ভাৰ্ব। 2 নম্বৰ প্ৰশ্নটো হ'ল আই ৱান্ট টু গো নাও। নাও ইজ এন অপশ্যন এ প্ৰিপজিশ্যন, অপশ্যন বি এডজেক্টিভ, অপশ্যন চি এডভাৰ্ব এণ্ড ডি নান অফ দ্য এবাভ। আই ৱান্ট টু গো নাও, মই ইয়াৰ পৰা যাবলৈ বিচাৰোঁ। ইয়াতে নাওটো বুজাইছে অপশ্যন চি এডভাৰ্ব। 3 নম্বৰ প্ৰশ্নটো হ'ল ৱেৰ আৰ ইউ গোয়িং। তুমি ক'ত গৈ আছা? আৰু ইউ ইজ এ এই বাক্যত তুমিটো কি বুজাইছে? অপশ্যন এ ভাৰ্ব, অপশ্যন বি প্ৰনাউন, অপশ্যন চি নাউন এণ্ড ডি নান অফ দ্য এবাভ। ইয়াৰে তুমিটো বুজাইছে 4 নম্বৰ প্ৰশ্নটো হ'ল ডেট ৱাজ এ লাভলি ইভিনিং। এণ্ড লাভলি ইজ এন নাউন, বি এডজেক্টিভ, চি এডভাৰ্ব এণ্ড ডি নান অফ দ্য এবাভ। ডেট ৱাজ এ লাভলি ইভিনিং, সেই সন্ধিয়াটো আছিল এক সৌন্দৰ্য আৰু ইয়াতে সৌন্দৰ্যই বুজাইছে অপশ্যন বি এডজেক্টিভ। নেক্সট কুৱেশ্যন আই হেল্প হিম বিকজ আই লাইক হিম। এণ্ড বিকজ ইজ এ অপশ্যন এ ভাৰ্ব, অপশ্যন বি প্ৰিপজিশ্যন, অপশ্যন চি কনজুগেশ্যন এণ্ড ডি নান অফ দ্য এবাভ। ইয়াত বুজাইছে মই তেওঁক হেল্প কৰিছিলোঁ বিকজ মই তেওঁক পচন্দ কৰোঁ আৰু ইয়াত বিকজ মানে কাৰণে ইয়াত বুজাইছে অপশ্যন চি কনজুগেশ্যন। নেক্সট কুৱেশ্যন দ্য কেট ইজ আণ্ডাৰ দ্য বেড। এণ্ড আণ্ডাৰ ইজ এ অপশ্যন এ ভাৰ্ব, অপশ্যন বি এডভাৰ্ব, অপশ্যন চি প্ৰিপজিশ্যন এণ্ড ডি কনজুগেশ্যন। দ্য কেট ইজ আণ্ডাৰ দ্য বেড, মেকুৰীয়ে মানে বিচনাৰ তলত আছে আৰু ইয়াত তলত থকা এই বাক্যতে বুজাইছে অপশ্যন চি প্ৰিপজিশ্যন। নেক্সট কুৱেশ্যন ইট ইজ মাই ডল। ইট ইজ এ অপশ্যন এ নাউন, অপশ্যন বি প্ৰনাউন, অপশ্যন চি এডজেক্টিভ এণ্ড ডি নান অফ দ্য এবাভ। ইট ইজ মাই ডল, এইটো মোৰ পুতলা আৰু এই বাক্যত এইটোৱে বুজাইছে অপশ্যন বি প্ৰনাউন। নেক্সট কুৱেশ্যন ৰাহুল ইজ মাই বেষ্ট ফ্ৰেণ্ড। বেষ্ট ইজ এন অপশ্যন এ নাউন, অপশ্যন বি এডজেক্টিভ, অপশ্যন চি এডভাৰ্ব এণ্ড ডি নান অফ দ্য এবাভ। ৰাহুল ইজ মাই বেষ্ট ফ্ৰেণ্ড, ৰাহুল মোৰ আটাইতকৈ ভাল বন্ধু আৰু বেষ্টটিয়ে ইয়াত বুজাইছে অপশ্যন বি এডজেক্টিভ। নেক্সট কুৱেশ্যন ডু ইট কুইকলি। কুইকলি ইজ এ অপশ্যন এ এডভাৰ্ব, অপশ্যন বি এডভাৰ্ব, অপশ্যন চি ভাৰ্ব এণ্ড ডি নান অফ দ্য এবাভ। ইয়াত ডু ইট কুইকলি এইটো সোনকালে কৰা আৰু সোনকালে এই বাক্যত বুজাইছে অপশ্যন এ এডভাৰ্ব। নেক্সট কুৱেশ্যন মাই ফাদাৰ ৱৰ্কছ ইন এ ফেক্টৰী। মোৰ দেউতাই কাৰখানা বা উদ্যোগত কাম কৰে। ফেক্টৰী ইজ এ অপশ্যন এ প্ৰনাউন, অপশ্যন বি নাউন, অপশ্যন চি এডজেক্টিভ, অপশ্যন ডি ভাৰ্ব আৰু ইয়াতে ফেক্টৰী কি বুজাইছে অপশ্যন বি নাউন। আৰু আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে দ্য ছান ইজ গিভছ হিট এণ্ড লাইট। গিভছ ইজ এন সূৰ্যই আমাক পোহৰ আৰু তাপ দিয়ে আৰু ইয়াত দিয়াটো ইয়াত কি বুজাইছে অপশ্যন এ ভাৰ্ব, অপশ্যন বি নাউন, অপশ্যন চি এডভাৰ্ব এণ্ড ডি নান অফ দ্য এবাভ আৰু ইয়াৰে শুদ্ধটোতো হৈছে অপশ্যন এ ভাৰ্ব। আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰি নিছোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিব আৰু আমাৰ ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।